বন্ধুসকল, ডক্টৰ ভূপেন হাজৰিকা অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তাৰোপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, বোলছবিৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল। অসমীয়া, বাংলা, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেখেতৰ কৰ্মৰাজিয়ে অসমৰ কলা সংস্কৃতি জগতৰ উন্নয়নৰ সাধনৰ উপৰিও ভাৰত তথা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাতো অৱদান আগবঢ়াই আহিছে। ডক্টৰ ভূপেন হাজৰিকাই সংগীত, সাহিত্য, চলচ্চিত্ৰ আদিৰ বিভিন্ন অধ্যয়নচক্ৰ আৰু সাংস্কৃতিক উৎসৱত ভাগ লৈ বেলজিয়াম, কংগো, আমেৰিকা, ইউৰোপ, কানাডা, দক্ষিণ পূব এছিয়া, জাপান আদি দেশত ভ্ৰমণ কৰিছিল। বন্ধুসকল, আজি আমি কথা পাতিম ভূপেন হাজৰিকাৰ বিষয়ে। যদি আপুনি ভূপেন হাজৰিকাৰ সম্পূৰ্ণ লাইফ ষ্টৰীৰ বিষয়ে জানিব বিচাৰে তেন্তে ভিডিঅ'টো শেষলৈ চাই থাকক। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াৰ এখন আদি গাঁৱত। তেখেতৰ পিতৃৰ নাম আছিল নীলাকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। নাজিৰাৰ আমোলাপট্টিত তেখেতৰ আচল ঘৰ আছিল, যদিও চাকৰিৰ সূত্ৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল। তেখেতৰ পিতাক এজন শিক্ষক আছিল, পিছলৈ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক আৰু শেষত মাটিৰ হাকিম হয়। ডক্টৰ হাজৰিকাই গুৱাহাটীৰ ভঁৰালমুখৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। তেজপুৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 1940 চনত প্ৰৱেশিকা পৰীক্ষা আৰু 1942 চনত কটন মহাবিদ্যালয়ৰ পৰা ইণ্টাৰমিডিয়েট আৰু 1944 চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু 1946 চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ডক্টৰ ভূপেন হাজৰিকাই ৰুল অফ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়ান এডাল্ট এডুকেশ্যন বিষয়ত অধ্যয়ন কৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। ডক্টৰ ভূপেন হাজৰিকাই 5 বছৰ বয়সতে কটন কলেজিয়েট হাই স্কুলত গীত গাই সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাৰ আশীৰ্বাদ লাভ কৰিছিল। ডক্টৰ হাজৰিকাই প্ৰকৃত শিল্প জীৱন আৰম্ভ হয় তেজপুৰত। তেজপুৰত থকা সময়ত তেওঁ অসমীয়া সংস্কৃতি জগতৰ বাটকটীয়া শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ সান্নিধ্যৰে অনুপ্ৰাণিত হৈছিল। ইয়াৰ পিছত 1955 চনত দিল্লীত অনুষ্ঠিত আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত ভূপেন হাজৰিকাৰ নেতৃত্বত গুৱাহাটীৰ বিশ্ববিদ্যালয়ে শ্ৰেষ্ঠ প্ৰতিযোগিতাৰ সন্মান অৰ্জন কৰে। ডক্টৰ ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী পল ৰবচনৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল। ৰবনৰ অল মেন ৰিভাৰৰ অৱলম্বনতে তেখেতে তেখেতৰ বিস্তীৰ্ণ পাৰৰে গীতটো ৰচনা কৰে। পাছত ইয়াৰ বাংলা আৰু হিন্দী অনুবাদো প্ৰকাশ কৰা হয়। সাহিত্যৰ ক্ষেত্ৰলৈও ভূপেন হাজৰিকাৰ যথেষ্ট অৱদান আছে। তেখেতৰ বেছিভাগ গান তেখেতে নিজে ৰচনা কৰা। কলম্বিয়া বিশ্ববিদ্যালয়ত থকা সময়ত তেখেতে নিউ ইণ্ডিয়া পত্ৰিকাৰ 149 আৰু 150 সংখ্যৰ সম্পাদক আছিল। 1965 চনত তেখেতে গতি আলোচনী, 1970 চনত বিন্দু আৰু কেইবাখনো মাহেকীয়া আলোচনীৰ সম্পাদক আছিল। শিশুসকলৰ বাবেও ভূপেন হাজৰিকাই ভূপেন মামাৰ গীতে মাতে, অ আ ক খ অসমীয়া আখৰ চিনাকিৰ এখন জনপ্ৰিয় পুথি লিখিছিল। অসম সাহিত্য সভাই 2008 চনত 8 ফেব্ৰুৱাৰীত সাহিত্য কৰ্মৰ বাবে সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰে। তেখেতৰ কৰ্মজীৱনত তেখেতে বি বৰুৱা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। 1948 চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত উক্ত অনুষ্ঠানৰ সৈতে তেওঁ জড়িত হয়। 1967 চনৰ পৰা 1972 চনলৈ ভূপেন হাজৰিকাই অসম বিধানসভাৰ সদস্য আছিল। আৰু যদি তেওঁৰ ব্যক্তিগত জীৱনৰ কথা কোৱা হয় তেন্তে 1950 চনত নিউয়ৰ্কত ডক্টৰ হাজৰিকাই উগাণ্ডাৰ এটা গুজৰাটী পৰিয়ালৰ ছোৱালী প্ৰিয়ম্বদা পেটেলৰ লগত বিবাহপাশত আবদ্ধ হয়। 1952 চনত তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্তান তেজ হাজৰিকাৰ জন্ম হয়। কিন্তু 1963 চনত ডক্টৰ হাজৰিকা আৰু প্ৰিয়ম্বদা পেটেলৰ বিচ্ছেদ হয়। কিডনীৰ সমস্যা আৰু আনুষংগিক জটিলতাত ভুগি থকা ডক্টৰ ভূপেন হাজৰিকাই 5 নৱেম্বৰ 2011 চনত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানীৰ চিকিৎসালয়ত মৃত্যু হয়। 1961 চনত ডক্টৰ হাজৰিকাই নিৰ্মাণ কৰা শকুন্তলা ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে। ইয়াৰ পিছত প্ৰতিধ্বনি, লটি-ঘটি চিনেমাখনেও ৰাষ্ট্ৰপতি পদক লাভ কৰে। এইদৰে তেখেতে জীৱনত বহুতো বঁটাৰে সন্মানিত কৰা হয়। ইয়াৰ পিছত 2001 চনত পদ্মবিভূষণ, 2009 চনত অসম ৰত্ন আৰু 2012 চনত মৰণোত্তৰভাৱে পদ্মবিভূষণ আৰু 2019 চনত মৰণোত্তৰভাৱেও
ভাৰত চৰকাৰে সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰে। গতিকে বন্ধুসকল, ভূপেন হাজৰিকাৰ লাইফ ষ্টৰীৰ বিষয়ে জানি কেনে পালে কমেণ্টত জনাব। ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ।